আজি আমি বনাবলৈ গৈ আছো দহি পুচকা। সো ফাৰ্ষ্টতে লৈছো ইয়া ময়দা, নিজৰ যিমানখিনি খাবা সিমানখিনি লবা ময়দা। এতিয়া মই ময়দাখিনিৰ লগত অলপমান সুজি মিলাই লৈছো যাতে পুচকা কেটা খাবলৈ অলপ কুৰমুৰিয়া হয়। এতিয়া ভালদৰে এনেকৈ মিক্স কৰি লম আৰু তাৰ পাছতে মই ইয়াত দিম অলপ অলপকৈ পানী আৰু ভালদৰে গোটেইখিনি মঠি লম। এনেকৈ ধুনীয়াকৈ মঠি ল'ব। এয়া চাওক মঠুতে মঠুতে এনেকুৱা হৈ যাব। অলপ ভালদৰে মুঠিব, তেতিয়া পুচকা কেটা আৰু ভাল হ'ব। এনেদৰে মই এতিয়া যেনেকৈ ৰুটি বনাবলৈ হ'লে এনেকৈ ডো বনোৱা যায়, সেই ঠিক তেনেদৰেই মই ডো কেটা বনাই ল'লোঁ। আৰু এতিয়া ৰুটিৰ দৰে মই ডো কেটা লৈ বেলিম। এনেকৈ বেলি ল'ব আৰু তাৰ পাছত এনেকুৱা এখন ঢাকনা ল'ব। মোৰ ঠাত মানে কাটাৰটো নাই, সেইকাৰণে এনেকৈ কৰি এনেকৈ মাৰি দিম। এয়া চাওক এতিয়া এনেকৈ কৰি পানী দিলেই ওলাই যাব। আৰু কেতিয়াবা এনেকুৱা অলপ লাগি থাকিব পাৰে, এনেকৈ লাহেকৈ হাতেৰে শ্বেপটোত কাটি দিব। এয়া চাওক হৈ গ'ল আৰু বাকীখিনি এনেকৈ থৈ দিব। এয়া চাওক মই এনেদৰে পুচকা কেটা কাটি ল'লোঁ। এতিয়া এইটো এটা মোৰ টিকলু কেৰাহী, সেইটো লৈছোঁ, গেছটো অন কৰিলোঁ আৰু ৰিফাইন দিব লাগিছিল, কিন্তু মোৰ তাত ৰিফাইন নাই, সেইকাৰণে মই তেল দিম। মিঠাতেল অলপ সৰহকৈ দি লৈছোঁ। তাৰপাছত গৰম হোৱাৰ পাছত দি দিম এইকেইটা। তেলটো পকিছেনে নাই অলপ দি চাই লওঁ। হৈ গ'ল। চ' এনেকৈ এপিচ এপিচকৈ দি যাওঁ তেলতে। দেখিছানে একদম ফুলি আহিছে ন? কেৰাহীটো সৰু, সেইকাৰণে বেছিকৈ নিদিওঁ, 4টা দিছোঁ আৰু এনেকৈ লৰাই দিওঁ। ফুটা থকা এনেকুৱা এখন লৈছোঁ। অলপ ৰেড নোহোৱালৈ মই এনেকৈয়ে ভাজি থাকিম। যদি ৰঙা নহয় তেন্তে মানে অলপ ফেচেকা হ'ব পাৰে, সেইকাৰণে মই অলপমান ৰঙা কৰিম। চোৱাচোন কি ধুনীয়াকৈ ফুলিছে ন? খুব ধুনীয়া হ'ব চাগে খাই, কাৰণ বনাই থাকোঁতেই গম পাইছোঁ। এইবোৰ মানে ঘৰত ময়ে বনাই থাকোঁ আৰু। এতিয়া লকডাউন, য'তে ত'তে খাবলৈও ভয় লাগে, সেইকাৰণে নিজে ঘৰতে বনাই খোৱাটোৰ নিচিনা হেল্থি আৰু হ'বই নোৱাৰে ন? এয়া চাওক অলপ অলপ ৰেড হৈছে, আৰু অলপ ৰেড কৰিম, তাৰপাছতে মই নমাই দিম। এতিয়া মোৰ পুচকা বনাই ৰেডি। আৰু এতিয়া এয়া চোৱা কি কি ইনগ্ৰিডিয়েণ্টছ। এয়া লৈছোঁ ইমলি, এয়া হ'ল চানা, এইটো বটলত লৈছোঁ মই পানী, তাৰপিছত এইটো হ'ল ব্লেক সল্ট, তাৰপিছত এয়া কেইটামান উহোৱা বুট লৈছোঁ, তাৰপিছত এয়া হ'ল অলপমান দেখাই দিওঁ পুদিনা ইমান নাখাওঁ, সেইকাৰণে অলপকৈ লৈছোঁ। আৰু এয়া হ'ল পিঁয়াজ, আৰু তাৰ কাষতে ৰাখিছোঁ মেইন ইনগ্ৰিডিয়েণ্টছটো, সেইটো হ'ল আলু। আৰু এতিয়া ইয়াত গোটেইখিনি মিক্স কৰিম, কেনেকৈ দেখাই লওঁ। আৰু ইয়াৰ লগতে পুচকাকেইটা মাজতে অলপ অলপ ভাগি লৈছোঁ। এতিয়া চোৱা আলুখিনিত মই দিম ½ টিস্পুন ৰেড চিলি পাউডাৰ, ½ টিস্পুন জিৰা গুড়ি,
এতিয়া দিম মই কাটি থোৱা পিঁয়াজখিনি গোটেইখিনি দি দিম তাৰপাছত দিম বইল কৰি লোৱা বুট কেইটা আৰু লগতে দিম ব্লেক সল্ট টেষ্টটো বেছি ধুনীয়া হয় চাট মছলা দিলে আৰু খাই ভাল লাগিব কিন্তু মোৰ ঠাত চাট মছলা নাই যাৰ বাবে মই এনেকে ব্লেক সল্ট দিছোঁ এতিয়া এইখিনি হৈ গ'ল আৰু এতিয়া মই গোটেইখিনি মাখি লম চাওক এতিয়া মই ইমলিখিনিত অলপমান পানী দি পেলাই পানী দি পেলাই এনেকৈ বনাই ল'ম আৰু তাৰ লগতে দি দিম মই পুদিনাখিনি এতিয়া মই পুদিনা আৰু তেতেলীৰ জুচখিনিত অলপমান নিমখ দি ল'ম আৰু ধুনীয়াকৈ মিক্স কৰিম মানে ইমান টেঙাও নাখাওঁ ইমান মানে মিডিয়াম আৰু এতিয়া মই পুচকাখিনি ৰেডি কৰিম এনেকৈ মই পুচকাটোত আলুটো ভৰাই দিম দেখিছে সাউন্ড শুনিছানে তাৰপাছত এটা মই বনাই খাই দেখুৱাওঁ তাৰপাছত মই ইয়াত দিম অলপমান তেতেলী আৰু পুদিনাৰ জুচ তাৰপিছত এইটো দেখিছা চাগে দৈ সো মই ইয়াৰ ভিতৰতে দিম অলপমান দৈ আৰু এতিয়া ওপৰত অলপমান স্প্ৰিংকল কৰি দিম চানা আৰু এতিয়া মই খাম कट्ठा मीठा एकदम धुनु धुनु ट्राई कर चाबा बहुत धुनिया एतियाও कওঁ যে যদি মোৰ ৰেচিপিটো ভাল পালা আৰু যদি খাই ভাল পোৱা তেন্তে মোক লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব বহুত কে কৰি দিবা এখিনিয়ে কৈ মোৰ ভিডিওটো শেষ কৰো বাই বাই